মনেশ্বৰ ভাই আমাৰ সকলোৰে অত্যন্ত মৰমৰ আদৰৰ সন্মানৰ আৰু দীঘলীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ এই দীঘলীয়া সংগ্ৰামৰ যাত্ৰাৰ লগত তেখেত অংশীদাৰ আছিল, সন্মুখৰ পৰা নেতৃত্ব লৈছিল। তেখেতৰ প্ৰতি আমাৰ সাংঘাতিক ধৰণৰ আমাৰ মৰম আছে, চেনেহ আছে, শ্ৰদ্ধা আছে। আজি যুৱ জীৱনৰ আৰম্ভণি কৰিব, তেখেতৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যুৱ জীৱন সফল হওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতক শুভেচ্ছা জনাবলৈ ইয়ালৈ আহিছোঁ। থেংক ইউ ছাৰ। গাঁৱত নিৰীহ যুৱকক পুলিচে যোৱাকালি গুলীয়াইছে। এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ। এটা বৰ্বৰ ঘটনা। যুৱকজনে মাকৰ দৰৱ কিনিবলৈ দোকানলৈ গৈছিল আৰু তাতেই আৰক্ষীয়ে তেওঁক গুলীয়াইছে। এইটো অসমততো এতিয়া পুলিচৰ সন্ত্ৰাসৰ ৰাজত্ব চলোৱা এটা পৰিৱেশ ৰচনা হৈছে। এতিয়াতো গণতন্ত্ৰ নহয়, এতিয়া পুলিচতন্ত্ৰ হৈছে। এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু এই ঘটনাত যি দোষী তাক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু এয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰৰ এটা অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন। আৰু আমি মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন অসম চৰকাৰক কঠোৰভাৱে সকীয়াই দিব খুজিছোঁ যে অসমত এনেধৰণৰ পুলিচতন্ত্ৰ নচলিব, এনেধৰণৰ গণতন্ত্ৰ হত্যাকাৰী ৰাজত্ব নচলিব, এনে অত্যাচাৰী ৰাজত্ব নচলিব। এইটো মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন অসম চৰকাৰক আমাৰ কঠোৰ সকীয়নি। এইটোতো হিটলাৰী ৰাজ চলিছে। মানুহে ঔষধ কিনিবলৈ যাওঁতে যদি মানুহক গুলিয়াই দিয়ে, এইটো কিন্তু ক'ত গণতন্ত্ৰ আছে? এইটো গণতন্ত্ৰ হত্যা কৰা হৈছে। এইটো পুলিচতন্ত্ৰ, গণতন্ত্ৰ নহয়, অসমতে পুলিচতন্ত্ৰ চলিছে। এইটো কথা নচলিব। এই কথা আমি মানি নলওঁ আৰু যি দোষী তাক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। অত্যাচাৰী ৰাজত্ব অসমত চলিবলৈ দিয়া নহ'ব। আৰু এইটো এটা মুক্ত হত্যাৰ এটা পৰিৱেশ ৰচনা কৰিবলৈ বিচৰা হৈছে। এইটো এনে পৰিৱেশ আমি ৰচনা হ'বলৈ নিদিম। অসমত মুক্ত হত্যাৰ ৰাজত্ব চলিব নোৱাৰিব। ইয়াত পুলিচতন্ত্ৰ নচলিব, ইয়াত পুলিচৰ সন্ত্ৰাসৰাজ নচলিব, অত্যাচাৰী ৰাজত্ব নচলিব। এয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন অসম চৰকাৰক আমাৰ কঠোৰ সকীয়নি আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। প্ৰথম কথাটো চাওক, প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুলিচৰ বিষয়াসকলক মাতিয়ে কি বুজালে, কি বুজোৱা হৈছিল, তেতিয়াহ'লে কি শিকনি দিছিল আৰু কি শিকনি ল'লে? প্ৰশ্ন আমাৰ মনত, ৰাইজৰ মনত প্ৰশ্ন। আৰু সেইকাৰণে ক'ব খোজোঁ যে এজন যুৱকে তেওঁৰ মাকৰ কাৰণে দৰৱ কিনিবলৈ যাওঁতে পুলিচে গুলিয়াই দিছে। তেওঁক যদি কিবা সুধিবলগীয়া আছিল, পুলিচে তেওঁক সোধপোছ কৰিব পাৰিলেহেঁতেন। তেওঁৰ পৰা জানিবলগীয়া কথা থাকিলে সুধিব লাগিছিল। কিন্তু মাকৰ কাৰণে দৰৱ কিনিবলৈ যাওঁতে তাতে গুলিয়াই দিছে, এই কথাটো এইটো হ'ব নোৱাৰিব। এইটোতো গণতন্ত্ৰ নহয়, পুলিচতন্ত্ৰ। আৰক্ষীৰ সন্ত্ৰাসৰাজ চলাবলৈ এটা পৰিৱেশ ৰচনা কৰা হৈছে আৰু মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰৰ এটা অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন। আমি অত্যাচাৰী ৰাজত্ব মানি নলওঁ, পুলিচতন্ত্ৰ মানি নলওঁ, পুলিচৰ অত্যাচাৰী ৰাজত্ব আমি মানি নলওঁ। একদম স্পষ্ট কথা। এতিয়া মুখ্যমন্ত্ৰী নেতৃত্বাধীন অসম চৰকাৰক কেতিয়াবা কঠোৰ সকীয়নি। ৰাইজৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব, স্পষ্ট সকীয়নি আমাৰ। তদন্ত কৰক, মুঠতে দোষীয়ে শাস্তি পাব লাগিব, দোষীয়ে শাস্তি পাব লাগিব। আৰু এইখন অসমত নিৰীহ যুৱকক হত্যা কৰাৰ অধিকাৰটো কোনে দিলে? মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰক নিৰীহ যুৱকক হত্যা কৰাৰ অধিকাৰ কোনে দিলে? পুলিচক নিৰীহ যুৱকক হত্যা কৰাৰ অধিকাৰ, গুলীয়াৰ অধিকাৰ কোনে দিলে? মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখনক নিৰীহ যুৱকক গুলীয়াৰ অধিকাৰ কোনে দিছে আৰু পুলিচক নিৰীহ যুৱকক গুলীয়াৰ অধিকাৰ কোনে দিছে? স্পষ্ট কথা। আৰু সেইকাৰণে আমি কৈছোঁ যে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু পুলিচৰ সন্ত্ৰাসৰাজ চলাবলৈ যিটো পৰিৱেশ ৰচনা কৰিব খোজা হৈছে, এই কথা আমি মানি নলওঁ। আৰু এই যি অত্যাচাৰী ৰাজত্ব চলাব খোজা হৈছে, এই ৰাজত্ব আমি মানি নলওঁ। মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰে অত্যাচাৰী ৰাজত্ব বন্ধ হ'ব লাগিব, পুলিচতন্ত্ৰ বন্ধ হ'ব লাগিব, পুলিচৰ সন্ত্ৰাসৰ ৰাজত্ব বন্ধ হ'ব লাগিব। আৰু নগাঁৱৰ নিৰীহ যুৱকক গুলীওৱা দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। এনকাউণ্টাৰৰ জৰিয়তে গণতন্ত্ৰ হত্যা কৰিব বিচৰা কাৰ্য মানি লোৱা নহ'ব। নিৰীহক গুলীয়াব নহ'ব, নিৰীহক গুলীয়াব, এই কথা মানি লোৱা নহ'ব। প্ৰথম কথা যে দোষীক শাস্তি দিব লাগিব, দোষী যোনে নহওক শাস্তি প্ৰদান কৰিব লাগিব। আৰু নিৰীহক গুলীয়াই ৰাজত্ব চলাব যদি বিচাৰিছে, তেনে ৰাজত্ব অসমত চলিবলৈ দিয়া নহ'ব। প্ৰথম কথা, প্ৰথম নিৰীহক গুলীয়াই ইয়াত ৰাজত্ব চলাবলৈ দিয়া নহ'ব। অত্যাচাৰী ৰাজত্ব নচলিব, পুলিচতন্ত্ৰ নচলিব। এইটো গণতন্ত্ৰ হয়।